আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সমাজ বিজ্ঞানত থকা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতৰ ৰাজনৈতিক দল। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। লগতে ইম্পৰ্টেণ্ট MCQ যোনবোৰ 99% কমন আহিব পৰীক্ষাত, সেইকাৰণে তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। এতিয়া আমি আৰম্ভ কৰিম। অনুশীলনীৰ প্ৰথমত দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰ কি হ'ব? চীন। একেবাৰে চুটিকৈ দিয়া হৈছে, তোমালোকৰ মনত থাকিব আৰু সোনকালেও পাঠবোৰ হৈ যাব। এতিয়া 2 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? এইটো হ'ল দ্বিদলীয় ব্যৱস্থা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছটো শেষলৈকে চাই থাকিবা কাৰণ আমি বহুত ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ ক্লাছটোৰ মাজত। 3 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ হ'ল সংগঠন আৰু 2 নম্বৰ হ'ল নীতি, আদৰ্শ আৰু আঁচনি। এই দুটা হ'ল ৰাজনৈতিক দলৰ বৈশিষ্ট্য। 4 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। কাৰ্য মানে হৈছে কাম। ৰাজনৈতিক দলৰ প্ৰধান কাম কি? ইয়াৰ উত্তৰ হ'ব ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰে। তাৰপিছত আছে 5 নম্বৰ প্ৰশ্ন, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। উত্তৰ হ'ব অসম গণ পৰিষদ অৰ্থাৎ AGP। অসম গণ পৰিষদ হ'ল কি? আমাৰ অসমৰ এটা আঞ্চলিক দল। 6 নম্বৰ প্ৰশ্নত দিয়া আছে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? ইয়াৰ উত্তৰ হ'ব ঝাৰখণ্ড মৰ্চা দল। 7 নম্বৰ প্ৰশ্ন, UPAৰ সম্পূৰ্ণ অৰ্থ কি? লিখা। UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল যে সংযুক্ত প্ৰগতিশীল মৰ্চা। অসমীয়াত হ'ব সংযুক্ত প্ৰগতিশীল মৰ্চা, কিন্তু UPAৰ ফুল ফৰ্মটো তোমালোকে ইংৰাজীত পঢ়ি ৰাখিবা। UPAৰ ফুল ফৰ্মটো হ'ল বা সম্পূৰ্ণ অৰ্থটো হ'ল যে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। মনত ৰাখিবা, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। এইবোৰ কিন্তু পৰীক্ষাত আহে। আৰু বাকী পাঠৰ ভিতৰুৱা যিমানখিনি প্ৰশ্ন আহে গোটেইখিনি MCQ আকাৰত কভাৰ কৰা হৈছে। চ' তোমালোকে ক্লাছটো স্কিপ নকৰিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। মনত ৰাখিবা, মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো যে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? সেইটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। এতিয়া 9 নম্বৰ প্ৰশ্ন, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰ হ'ব SN বেনাৰ্জীৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। 10 নম্বৰ প্ৰশ্ন, যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। ইয়াৰ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম কি? সভাপতি। এতিয়া হ'ল তোমালোকৰ অনুশীলনীত থকা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষত দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় শাসন ব্যৱস্থা। ইয়াত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে। চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? কি কৈছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? ইয়াৰ উত্তৰ হ'ব যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। মানে একদলীয় নহয়, দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ক'ত? এখন গণতন্ত্ৰ ৰাষ্ট্ৰৰ কাৰণে। এই ব্যৱস্থাত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন অধিক সুস্থিৰ আৰু সবল হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। কেইটা? 4টা বৈশিষ্ট্য উল্লেখ কৰিব কৈছে ৰাজনৈতিক দলৰ। প্ৰধান 4টা বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ প্ৰশ্নটো দাগ দি ৰাখা। এইবাৰ ইম্পৰ্টেণ্ট হয়, দুটা হ'লেও তোমালোকে মনত ৰাখিবা যে উত্তৰ হ'ব ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল 1 নম্বৰ হ'ল সংগঠন, 2 নম্বৰ হ'ল নীতি, আদৰ্শ আৰু আঁচনি, 3 নম্বৰ হ'ল ক্ষমতা দখলৰ বাবে থকা আকাংক্ষা, 4 নম্বৰ হ'ল জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 4 নম্বৰ প্ৰশ্ন, 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল কি? অসম গণ পৰিষদ অসমৰ, আকলি দল পাঞ্জাৱৰ, শিৱসেনা মহাৰাষ্ট্ৰৰ, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ, দ্ৰাবিড় মুদ্ৰা কাজাগাম এইটো হ'ল তামিলনাডু। এই 5টা হ'ল 5টা ৰাজ্যৰ আঞ্চলিক দল। নামবোৰ মনত ৰাখিবা।
এটা তোমালোকে এবাৰ স্পেলিংটো ঠিক কৰি ল'বা, দ্ৰাবিড় মুন্নেৰা, এইটো অলপ টাইপিং মিষ্টেক হৈ আহিছে, দ্ৰাবিড় মুন্নেৰা কাজাগম। 5 নম্বৰ প্ৰশ্ন, মৰ্চা চৰকাৰ বুলিলে কি বুজা? ভেৰি ইম্পৰ্টেণ্ট, দাগ দি ৰাখা। এইটো তোমালোকক কমন হিচাপত দিলোঁ, দাগ দি ৰাখা প্ৰশ্নটো যে মৰ্চা চৰকাৰ বুলিলে কি বুজা? উত্তৰ হ'ব, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে, এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। এতিয়া তোমালোকৰ অনুশীলনীৰ দীঘল প্ৰশ্ন আছে, দীঘল প্ৰশ্নৰ উত্তৰবোৰ আমি পঢ়াৰ আগতে MCQ পঢ়ি ল'ম। MCQ কেইটামান পঢ়াৰ পিছত আমি আকৌ তোমালোকৰ অনুশীলনীত থকা দীঘল প্ৰশ্নৰ উত্তৰবোৰ পঢ়িম। আমি এতিয়া কি পঢ়িম? MCQ পঢ়িম। যেনেকৈ 1 নম্বৰ MCQ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। 2 নম্বৰ MCQ দিয়া আছে, ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। শুদ্ধ উত্তৰ কি? ভাৰতীয় জাতীয় কংগ্ৰেছ হ'ল ভাৰতৰ প্ৰথম ৰাজনৈতিক দল। তাৰপিছত দিয়া আছে 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম আঞ্চলিক দলটোৰ নাম কি? আমি ওপৰত এটা পঢ়িছোঁ ৰাজনৈতিক দল, আৰু এইটো হ'ল আঞ্চলিক দল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্ৰাবিড় মুন্নেৰা কাজাগম। এইটো হ'ল ভাৰতৰ প্ৰথম আঞ্চলিক দল। 5 নম্বৰ প্ৰশ্ন, কিমান চনৰ পৰা কিমান চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষত শাসন বৰ্তাই ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে 1947 চনৰ পৰা 1976 চনলৈকে আছিল। 76 নহয়, 67 চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসন কৰি আছিল। তাৰপিছত আছে 6 নম্বৰ MCQ। 6 নম্বৰ MCQত কৈছে যে 1979 চনত কাৰ নেতৃত্বত আন এক মৰ্চা চৰকাৰ গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰণ সিংহৰ নেতৃত্বত আন এক মৰ্চা চৰকাৰ গঠন হয়। তাৰপিছত 7 নম্বৰত আছে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কেতিয়া গঠন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2014 চনত কৰিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, কাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰিছিল? এইটো হ'ব নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। তাৰপিছত আছে 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় সাম্যবাদী দলটোৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1924 চনত হৈছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্বৰাজ পাৰ্টি। তাৰপিছত দিয়া আছে 11 নম্বৰ MCQ, হিন্দু মহাসভা কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1916 চনত হিন্দু মহাসভা গঠন হৈছিল। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম অধিৱেশন ক'ত হৈছিল? মুম্বাইত হৈছিল। 13 নম্বৰ প্ৰশ্ন, আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা? এইটো হ'ল 6টা। তাৰপিছত 14 নম্বৰ প্ৰশ্ন, যে ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 50খন আসন লাভ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে মৰ্চা চৰকাৰ কিমান চনত গঠন হৈছিল? 1977 চনত মৰ্চা চৰকাৰ গঠন হৈছিল। তাৰপিছত নেক্সট দিয়া আছে, কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মোৰাৰজী দেশাইৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিল। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, UPAৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হ'ব এইটোৱে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তাৰপিছত নেক্সট প্ৰশ্ন আছে যে NDAৰ সম্পূৰ্ণ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। এই দুটা মনত ৰাখিবা, UPA আৰু NDA। নেক্সট প্ৰশ্ন 20 নম্বৰত দিয়া আছে, বিৰোধী দলৰ ভূমিকা পালন কৰা দুখন ৰাষ্ট্ৰ হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড। এতিয়া আমি MCQখিনি আলোচনা কৰিলোঁ। এতিয়া আছে দীঘল প্ৰশ্ন। তোমালোকৰ অনুশীলনীৰ দীঘল প্ৰশ্নৰ পৰা আমি পঢ়া হোৱা নাছিলে, এতিয়া আমি দীঘল প্ৰশ্নৰ উত্তৰবোৰ চাম। 1 নম্বৰত আছে, সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সংযুক্ত চৰকাৰ বুলিলে গণতান্ত্ৰিক দেশসমূহত নিৰ্বাচনৰ মাধ্যমেদি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা দখলৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। সংযুক্ত চৰকাৰ গঠন হয় সংসদ বা বিধানমণ্ডলৰ নিৰ্বাচনসমূহত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলেই চৰকাৰ গঠন কৰিব পাৰে। এনেদৰে মৰ্চা চৰকাৰ গঠন হ'লে দেশখনে নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায় আৰু অপব্যয় হ্ৰাস পায়। ঠিক আছে, এতিয়া আছে 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত কি কৈছে? নিশ্চয় দেখা পাইছে তোমালোকে যে কি কৈছে, সংসদ অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব ক নম্বৰ। আমি প্ৰথমতে কি দুটা গুণ আলোচনা কৰিম, তাৰপিছত দুটা দোষ আলোচনা কৰিম। গুণ আছে কি? প্ৰথমতে ক নম্বৰ গুণ,
পৰিস্থিতি আৰু সময় সাপেক্ষে মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজন। আৰু খ নম্বৰ গুণ হ'ল জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে, ফলত জাতীয় ঐক্য সংহতি কি হয়, ৰক্ষা হয়। এতিয়া দুটা দোষ আলোচনা কৰিম আমি। প্ৰথমটো দোষ হ'ল যে ক্ষণস্থায়ী অথবা অস্থিৰ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ই ক্ষণস্থায়ী চৰকাৰ। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহে নিজা স্বাৰ্থত আঘাত পৰিলে সেই দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে, ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই এনে চৰকাৰ পতন ঘটে। খ নম্বৰ দোষ দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। মৰ্চাত অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। 3 নম্বৰ প্ৰশ্ন, গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। বিৰোধী দলৰ ভূমিকা খুবেই ইম্পৰ্টেণ্ট হয় এইটো। ইয়াৰ উত্তৰ হ'ব শাসনত থকা দলে যাতে দেশৰ স্বাৰ্থ বিপৰীতে কোনো কাম কৰিব নোৱাৰে তাৰে চকু ৰখা। এইটো হ'ল কি বিৰোধী দলৰ ভূমিকা। চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাৰ পৰ্যবেক্ষণ আৰু সমালোচনা কৰি প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলোবোৰ দৃষ্টি আকৰ্ষণ কৰা। বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। প্ৰয়োজন সাপেক্ষে বিশেষ কোনো দলৰ সহযোগিতা আৰু প্ৰতিনিধিত্ব পূৰণ কৰা। জনমত গঠন কৰা। জনগণৰ সচেতনতা বৃদ্ধি কৰা। জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা প্ৰদান। দেশৰ প্ৰতি থকা দায়িত্ব অতি সজাগতা বৃদ্ধি কৰা। এতিয়া 4 নম্বৰ প্ৰশ্নত দিয়া আছে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি। সংখ্যালঘু সম্প্ৰদায়বোৰৰ প্ৰতিনিধিত্ব নোপোৱাৰ ফলত আঞ্চলিক দলৰ জন্ম হয়। সংখ্যালঘু সম্প্ৰদায়বোৰৰ নিৰাপত্তাহীনতাৰ অভাৱ, স্থানীয় সমস্যাৰ সমাধান কৰাৰ বাবে আঞ্চলিক দলৰ জন্ম হয়। দেশৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদৰ্শগত সংঘাত, এই সংঘাতৰ ফলত আঞ্চলিক দলৰ জন্ম হয়। তাৰপিছত আৰু এটা কাৰণ হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা, এই কাৰণৰ ফলত আঞ্চলিক দলৰ জন্ম হয়। ৰাষ্ট্ৰীয় দলত স্থান নোপোৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টি কৰা। স্থানীয় সমস্যাৰ সমাধানত গুৰুত্ব দিয়া। 5 নম্বৰ প্ৰশ্ন, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ইয়াৰ উত্তৰ হ'ব নীতি আদৰ্শ আৰু লক্ষ্য থাকে। নীতি আদৰ্শ আৰু বাস্তৱত ৰূপায়ী কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। শাসক শ্ৰেণীৰ স্বেচ্ছাচাৰী হোৱাৰ পৰা ৰক্ষা কৰে। চৰকাৰৰ সমালোচনা কৰি সংসদত দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা। এইবোৰ হ'ল কাম। জনগণৰ সচেতনতা বৃদ্ধি কৰা। দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। দেশৰ পৰ্যায়ৰ প্ৰতিনিধিত্ব পূৰণ কৰা। স্থানীয় সমস্যাৰ সমাধানত গুৰুত্ব দিয়া। তাৰপিছত গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ এই ব্যৱস্থা থকা ফলত গণতন্ত্ৰৰ সুৰক্ষা পায়। তাৰপিছত ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। খুবেই ইম্পৰ্টেণ্ট, দুটা বৈশিষ্ট্য, দুটা কাৰ্যাৱলী তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহে। প্ৰথমতে দুটা বৈশিষ্ট্য আমি আলোচনা কৰিম, যেনেকৈ সংগঠন, এইটো হ'ল এটা বৈশিষ্ট্য। ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে। আৰু নীতি আদৰ্শ আৰু লক্ষ্য, ৰাজনৈতিক দল নীতি আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত। এই দুটা হ'ল বৈশিষ্ট্য। এতিয়া কাৰ্যাৱলী কি? দুটা কাৰ্যাৱলী হ'ল ক্ষমতা দখলৰ আকাংক্ষা, দলৰ সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে ক্ষমতা দখল কৰা। আৰু দ্বিতীয়টো কাৰ্যাৱলী হ'ল জাতীয় স্বাৰ্থত কাম কৰে, দেশৰ প্ৰতি আৰু স্বাৰ্থৰ প্ৰতি দৃষ্টি ৰাখা। 7 নম্বৰ প্ৰশ্ন, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব নিৰ্বাচনৰ খৰচ কম হয়। পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচ কম হয়। তাৰপিছত
আঞ্চলিক দলৰ প্ৰত্যাশা পূৰণ হয়। সংযুক্ত চৰকাৰে আঞ্চলিক দলৰ অংশগ্ৰহণ কৰাৰ ফলত প্ৰত্যাশা পূৰণ হয়। দেশৰ সমস্যাৰ সমাধানত সহায় কৰে। বিভিন্ন দলৰ সমন্বয়ে সমস্যাৰ সমাধান কৰা। তাৰপিছত সহনশীলতা আৰু সহযোগিতা বৃদ্ধি পায়। বিভিন্ন ৰাজনৈতিক দলৰ সমন্বয়ে সমিল মিলৰে কাম কৰাৰ ফলত সহনশীলতা আৰু সহযোগিতা বৃদ্ধি পায়। এইখিনিতে তোমালোকৰ এইটো পাঠৰ গোটেইখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ লগতে MCQ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।